তেখেতক আমি গোলাম গামোচাৰে সম্বৰ্ধনা জনাব। মিলন দত্তৰ পৰিবাৰ মুন্নি দত্ত। ফটো হলো সম্মানীয় অসম কাৰ্যক্ৰমৰ কবি সাহিত্যিক সকলোৱে মোৰ সন্মান আছে। আজি যিহা প্ৰজন্মই তেওঁলোকৰ মনৰ অনুভৱ কবিতা তথা সাহিত্যৰ মাজত আচল কাম কৰা কৰিছে। ভৱিষ্যত প্ৰজন্মৰ আমাৰ অসমৰ শুনিছো সাহিত্য জগতত নিশ্চয় বৰণীয়া হোৱা এই মিটিঙত আছো আজি পিছত পাতিম দিয়া। তেওঁলোকৰ লিখনিৰ মাজত তেওঁলোকৰ অনুভৱ শব্দৰ গাঁথনি আচলতে আমাক মোহিত কৰে আৰু তেওঁৰ প্ৰভাৱধাৰাসমূহ অতি গাম্ভীৰ্যপূৰ্ণ বুলি মই লক্ষ্য কৰোঁ। সেইকাৰণে তেখেতক অসমক ভাল পাই অসমৰ মানদণ্ড কিমান দূৰ ওপৰলৈ আগুৱাই নিব পাৰে তেওঁলোকে চেষ্টা কৰিছে আৰু এই চেষ্টাক আমি শলাগক আৰু তেওঁলোকক আমি সদায় অনুপ্ৰেৰণা আগবঢ়াইছোঁ। আজি তাৰে এটা মাধ্যম হেৰুৱাৰ পৰা স্বৰূপী আমাৰ লিখক মিলন দত্ত, তেখেতক আমি অভিনন্দন জনাইছোঁ। তেখেতক আমি অভিনন্দন জনাইছোঁ। তেখেতৰ কবিতা যিখনক আমি অতি আদৰেৰে গ্ৰহণ কৰিছোঁ আৰু পাঠক সমাজে এই পুথিখন আদৰি ল'বলৈ আমি আশা ৰাখিছোঁ। তেখেতৰ সুদূৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আজি পুথিখন